মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো টাইমেটৰ দৰ্শকসকলৰ বাবে আৰু শেহতীয়া খবৰটো আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি অসমত প্ৰৱেশ কৰিছে ফণীয়ে আৰু এই ভয়াৱহ ফণীয়ে অসমত প্ৰৱেশ কৰিছে আৰু যাৰ ফলত এটা বৃষ্টিপাতৰ তীব্ৰ আশংকা কৰা হৈছে বহুকেইখন জিলাত ৰাজ্যৰ বহুকেইখন জিলাত তীব্ৰ বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি অসমত ইতিমধ্যে প্ৰৱেশ কৰিছে ভয়াৱহ ফণী ইতিমধ্যে আমি টাইমেটৰ দৰ্শকসকলক জনাইছিলো উৰিষ্যাত কেনেধৰণে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছিল ফণী আৰু ইয়াৰ পিছতে এইবাৰ অসমত প্ৰৱেশ কৰিছে প্ৰায় 60 পৰা 80 কিলোমিটাৰ গতিৰ বেগত অসমত প্ৰৱেশ কৰিছে ফণী আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে বহুকেইখন ৰাজ্যত ইতিমধ্যে আৰু আমি জনাইছো টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি অসমত প্ৰৱেশ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে ভয়াৱহ ফণী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাতৰ আশংকা কৰা হৈছে ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগৰ উত্তৰ পূবত সোমাইছে ফণী আৰু ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা কামৰূপ দক্ষিণ শালমৰা মানকাছাৰ আৰু বাক্সাত ইতিমধ্যে তীব্ৰ বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী দৰং মৰিগাঁও শোণিতপুৰ কাছাৰ আৰু কৰিমগঞ্জতো মৃদু বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বিশ্বনাথ পশ্চিম কাৰ্বি আংলং যোৰহাট মাজুলী লখিমপুৰ ধেমাজিত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে আনহাতে দেওবাৰে বঙাইগাঁও চিৰাং বৰপেটা নলবাৰী শোণিতপুৰ ওদালগুৰিত বৃষ্টিপাতৰ প্ৰৱণতা বৃদ্ধিৰ আশংকা কৰা হৈছে আৰু এই কথা শেহতীয়াকৈ জানিবলৈ দিছে টাইমেটৰ আগত জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি জনাইছো টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য আহি পৰিছে ফণী সন্দৰ্ভত আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত প্ৰভাৱ পৰিছে ফণীৰ আৰু সেই ভয়াৱহ ফণী ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলত প্ৰভাৱ পৰিছে আৰু অসমো ইয়াৰ পৰা হাত সাৰি যোৱা নাই অসমতো প্ৰভাৱ পৰিছে ভয়াৱহ ফণীৰ আৰু ইতিমধ্যে উৰিষ্যাত স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছিল আৰু আমি সেই সময় তথ্য দেখুৱাইছিলো টাইমেটৰ দৰ্শকসকলক আৰু শেহতীয়া তথ্য অনুসৰি অসমত প্ৰভাৱ পৰিছে ফণীৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত প্ৰবল হোৱাৰ আশংকা দেখা দিয়া গৈছে আৰু ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগেৰে উত্তৰ পূবত ইতিমধ্যে সোমাইছেহি ফণী ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা কামৰূপ দক্ষিণ শালমৰা মানকাছাৰ আৰু বাক্সাত তীব্ৰ বৃষ্টিপাতৰ আশংকা কৰা হৈছে আৰু আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই কথা টাইমেটৰ আগত জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা কামৰূপ দক্ষিণ শালমৰা মানকাছাৰ আৰু বাক্সাতো বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী দৰং মৰিগাঁও শোণিতপুৰ কাছাৰ আৰু কৰিমগঞ্জত মৃদু বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই কথা টাইমেটৰ আগত জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আনহাতে বিশ্বনাথ পশ্চিম কাৰ্বি আংলং যোৰহাট মাজুলী লখিমপুৰ ধেমাজিত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি জনাইছো এই সময় তথ্য আনহাতে দেওবাৰে বঙাইগাঁও চিৰাং বৰপেটা নলবাৰী শোণিতপুৰ ওদালগুৰিত বৃষ্টিপাতৰ প্ৰৱণতা বৃদ্ধি পোৱাৰো আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই কথা টাইমেটৰ আগত জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি ইতিমধ্যে জনাইছিলো যে উত্তৰ পূৰ্বাঞ্চলত ফণীয়ে প্ৰৱেশ কৰিছে আৰু 60 পৰা ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগেৰে উত্তৰ পূবত ইতিমধ্যে প্ৰৱেশ কৰিছে ফণীয়ে আৰু সেই ফণীয়ে ইতিমধ্যে উৰিষ্যাত তছনছ কৰি থৈ আহিছিল আৰু অৱশেষত উত্তৰ পূব পাইছেহি সেই ভয়াৱহ ফণী আৰু ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা কামৰূপ দক্ষিণ শালমৰা মানকাছাৰ আৰু বাক্সাত ফণীৰ বাবে এতিয়া তীব্ৰ বৃষ্টিপাতৰ আশংকা কৰা হৈছে গুৱাহাটী দৰং মৰিগাঁও শোণিতপুৰ কাছাৰ আৰু কৰিমগঞ্জত মৃদু বৃষ্টিপাতৰ আশংকা কৰা হৈছে আৰু আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই কথা টাইমেটৰ আগত জানিবলৈ দিছে আৰু এই কথা টাইমেটৰ আগত জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী দৰং মৰিগাঁও শোণিতপুৰ কাছাৰ আৰু কৰিমগঞ্জত মৃদু বৃষ্টিপাতৰ আশংকা কৰা হৈছে আৰু আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বিশ্বনাথ পশ্চিম কাৰ্বি আংলং যোৰহাট মাজুলী লখিমপুৰ ধেমাজিত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰিছে আনহাতে দেওবাৰে বঙাইগাঁও চিৰাং বৰপেটা নলবাৰী শোণিতপুৰ ওদালগুৰিতো বৃষ্টিপাতৰ প্ৰৱণতা বৃদ্ধিৰ আশংকা কৰিছে আৰু এই কথা জানিবলৈ দিছে টাইমেটৰ আগত বতৰ বিজ্ঞান কেন্দ্ৰই साइक्लोनिक स्टॉर्म फोनी है ये ऑलरेडी उड़ीसा कोस्ट में पुरी के आसपास जो है ऑलरेडी इसका लैंडफॉल हो चुका है और जिस वक्त ये लैंडफॉल हुआ था तो उस वक्त विंड स्पीड तकरीबन 175 से 185 किलोमीटर पर आवर थी गस्टिंग टू 205 किलोमीटर पर आवर फिर इसके बाद ये आगे बढ़ रहा है और ये फिर थोड़ा सा कमजोर होकर के वेरी सीवियर साइक्लोनिक स्टॉर्म में तब्दील हुआ है आज सुबह 11:30 बजे उड़ीसा कोस्ट के पास लैटिट्यूड 20.2 डिग्री नॉर्थ और लॉन्गिट्यूड 85.9 डिग्री ईस्ट अबाउट 10 किलोमीटर ईस्ट ऑफ भुवनेश्वर एंड 30 किलोमीटर साउथ ऑफ कटक
फिर ऐसी उम्मीद की जा रही है कि ये जो साइक्लोनिक स्टॉर्म है ये धीरे धीरे गैंजेटिक वेस्ट बंगाल की तरफ बढ़ेगा और वहां पर आज मध्य रात्रि या 4 तारीख की सुबह तक गैंजेटिक वेस्ट बंगाल के आसपास वहां पर पहुंच जाएगा सीवियर साइक्लोनिक स्टॉर्म के रूप में, जहां जिस वक्त उसकी जो विंड स्पीड है तो तकरीबन 90 से 100 किलोमीटर प्रति घंटे के आसपास रह सकती है। फिर इसके बाद फिर ये और आगे बढ़ता हुआ नॉर्थ ईस्ट वर्ड्स दिशा में आगे बढ़ता हुआ उम्मीद की जा रही है कि 4 तारीख की शाम तक बांग्लादेश में एंटर करे और थोड़ा और कमजोर होकर के साइक्लोनिक स्टॉर्म के रूप में वो तब्दील हो जाएगा। और जब उसकी और वहां पे उसकी जो विंड स्पीड है तकरीबन 60 से 70 किलोमीटर गस्टिंग अप टू 80 किलोमीटर पर आवर के आसपास रहेगा और फर्दर फिर ये डिप्रेशन और वेल्फ मार्क लो में कन्वर्ट हो जाएगा। तो इस वजह से एक्सपेक्ट किया जा रहा है कि जो हमारा जो नॉर्थ ईस्टर्न रीजन है वहां पर 3, 4 और 5 मई को वाइड स्प्रेड रेनफॉल होने की संभावना है। विशेषकर अगर हम थोड़ा और हैवी रेनफॉल के बारे में अगर हम लोग अगर विचार करें तो अरुणाचल प्रदेश में डे 1 यानी कि 3 मई को हैवी रेनफॉल और 4 और 5 को वेरी हैवी रेनफॉल एट आइसोलेटेड प्लेसेस, ऐसा एक्सपेक्ट हम लोग कर रहे हैं। वहीं असम और मेघालय के लिए 3 तारीख को वेरी हैवी रेनफॉल एट आइसोलेटेड प्लेसेस और 4 तारीख को वेरी हैवी विथ आइसोलेटेड एक्सट्रीमली हैवी रेनफॉल होने की संभावना है और 5 तारीख को हैवी रेनफॉल एट आइसोलेटेड प्लेसेस इन ओवर दिस असम एंड मेघालय सब डिवीजन और नागालैंड, मणिपुर, मिजोरम और त्रिपुरा सब डिवीजन में हम लोग एक्सपेक्ट कर रहे हैं कि 3 और 4 तारीख को हैवी रेनफॉल एट आइसोलेटेड प्लेसेस होने की संभावना है। और ऐसे हम लोग उम्मीद करते हैं कि इस पर्टिकुलर पीरियड में स्ट्रॉन्ग विंड्स भी चल सकती है जो कि that will be reaching up to 30 to 40 kilometers per hour। तो इसका कारण थोड़ा हाँ, क्योंकि जैसे जिस वक्त वो ये फोनी जो साइक्लोन था उस वक्त वो एक्सट्रीमली सीवियर साइक्लोनिक स्टॉर्म था और फिर फर्दर ये फिर उसकी तीव्रता घट करके वो सीवियर साइक्लोनिक स्टॉर्म में तब्दील हुई और फिर फर्दर फिर जब ये गैंजेटिक वेस्ट बंगाल में से सीवियर साइक्लोनिक स्टॉर्म के रूप में रहेगा, फिर जब बांग्लादेश आएगा तब तक ये थोड़ा और इसकी तीव्रता घट करके साइक्लोनिक स्टॉर्म में कन्वर्ट हो जाएगा। फिर इसके बाद डिप्रेशन और वेल मार्क लो, मतलब कि इसकी तीव्रता तो जो है वो घटती चली जाएगी। तो नॉर्थ ईस्टर्न रीजन में बेसिकली क्या है कि इसके वजह से जो है क्लाउडीनेस रहेगा और वाइड स्प्रेड रेनफॉल हो सकती है। हाई अलर्ट इन द सेंस कि हम लोगों ने जो हैवी रेनफॉल वार्निंग जो है वो हम लोगों ने इशू किया है, जैसा कि मैंने आपको अभी बताया कि अरुणाचल प्रदेश में डे 1 में यानी कि 3 तारीख को हैवी रेनफॉल ओवर आइसोलेटेड प्लेसेस और वहीं डे 2, 4 और 5 तारीख को वेरी हैवी रेनफॉल ओवर आइसोलेटेड प्लेसेस। वहीं असम मेघालय में डे 1 में यानी कि 3 मई को वेरी हैवी रेनफॉल ओवर आइसोलेटेड प्लेसेस, डे 4 में एक्सट्रीमली हैवी रेनफॉल ओवर आइसोलेटेड प्लेसेस, 5 तारीख को हैवी रेनफॉल ओवर आइसोलेटेड प्लेसेस, वहीं नागालैंड, मणिपुर, मिजोरम। আৰু সেই মন্তব্য আহি পৰিছিল। আমি মন্তব্য ইতিমধ্যে টাইমেটৰ দৰ্শকসকলৰ বাবে আগবঢ়ালো, কিন্তু পুনৰবাৰ আমি টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো যে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চল অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰভাৱ পৰিছে ভয়াৱহ ফণীৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাতৰ আশংকা কৰা হৈছে। ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগেৰে ইতিমধ্যে উত্তৰ পূবত সোমাইছেহি ফণী আৰু ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপ, দক্ষিণ শালমাৰা, মানকাছাৰ আৰু বাক্সাত বৃষ্টিপাতৰ আশংকা কৰা হৈছে। আমি পুনৰবাৰ জনাইছো উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে প্ৰভাৱ পৰিছে ফণীৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাতৰ আশংকা কৰা হৈছে। আৰু এই কথা টাইমেটৰ আগত জানিবলৈ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত 60 পৰা 80 কিলোমিটাৰ বেগেৰে উত্তৰ পূবত সোমাবহি ফণী। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপ, দক্ষিণ শালমাৰা, মানকাছাৰ আৰু বাক্সাত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী, দৰং, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জত মৃদু বৃষ্টিপাতৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আনহাতে বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজিত প্ৰবল বৃষ্টিপাতৰো আশংকা কৰা হৈছে। আৰু দেওবাৰে বঙাইগাঁও, চিৰাং, বৰপেটা, নলবাৰী, শোণিতপুৰ, ওদালগুৰিত বৃষ্টিপাতৰ প্ৰৱণতা বৃদ্ধিৰ আশংকাৰ কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।